সকলোকে মই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। পোনপ্ৰথমে আপোনালোক সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিলোঁ আপোনালোকৰ বিহুটো ভালে ভালে গ'ল, মোৰো ভালে ভালে গ'ল। আহকচোন মইনো বিহুত কি কৰিলোঁ চাওঁ। ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। দিনটো কি কি কৰোঁ দেখাই গৈ থাকিম। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নতুন নতুন ভিডিঅ' পাই থাকিব। নতুন নতুন ডিজাইনৰ কাপোৰ লৈও আহি থাকিম। ৰাইজসকলে জুই জ্বলাই পেলাই আশীৰ্বাদ লৈছে। যিহেতু বিহুৰ দিনাখন এনেকৈ অগ্নিক সেৱা কৰা হয়, গতিকে সকলোৱে আশীৰ্বাদ লৈছে। তাৰপাছতে মোৰ ৰিলছ এটা বনাব লগা আছিলে, তাৰ কাৰণে এয়া বনাই ল'লোঁ। বনোৱাৰ পাছতে গম পালোঁ যে বাঘ ওলাইছে বুলি, বাঘে ছাগলী ধৰিলে, তাকে চাবলৈ গ'লোঁ। কিন্তু বাঘটোতো বাৰু অভিয়াছলি দেখা নাপালোঁ। ভাবিতো কিনো হ'ল তাকে জানিবলৈ গ'লোঁ। এয়া ৰাতিলৈ দিনটো যিহেতু ব্যস্ত হৈ থাকিলোঁ, আলহী দুলহী আহিলে, গতিকে ভিডিঅ' কৰা নহ'লে। এয়া পৰম্পৰা মতে আজি আমি বৰ্তাৰ ঘৰত ভাত খাইছোঁ, তাকে লাগি আছোঁ কামত। ইফালে মই মাংস বনাই আছোঁ। এয়া মই কিবা কিবি কৈ আছিলোঁ, কিন্তু পিছফালে মানে ইমানেই কথা কৈছে যে মই ভইচটো কাটি দিব লগা হ'ল। আৰু এয়া সকলো যোগাৰ কৰি লৈছোঁ। ওচৰত জুইৰ ওচৰতে বহি বহি বনাই আছোঁ। বাহঁতেও যোগাৰ কৰি দিছে। এয়া ছেকেণ্ড ডে দাদা বৌহঁত আহিছিলে, ভাত খাই আছে। আৰু এয়া থাৰ্ড ডে, যিহেতু আমাৰ থাৰ্ড ডেহে মেজি জ্বলোৱা হয়, হাৰলি ঘৰ জ্বলোৱা হয়, গতিকে খেল ধেমালি হৈছিলে, তাতে চাবলৈ গ'লোঁ। তাৰপিছত এয়া প্ৰথমটো মেজি ঘৰ, হাৰলি ঘৰ জ্বলোৱা হ'ল। এয়া জ্বলালে। এই মেজিৰ জুয়ে সকলোৰে অপায় অমংগল দূৰ কৰক, বেমাৰ আজাৰ দূৰ কৰক, সকলো ভালে থাকক, তাৰে কামনা কৰিলোঁ। অৱশ্যে মই ভিডিঅ'টো এতিয়া বহুত দেৰিয়ে হ'ল, তথাপিতো আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে বাৰু জনাব। ভিডিঅ'টো চাব বুলি মই আশা ৰাখিছোঁ। এয়া প্ৰথমটো হাৰলি ঘৰ সম্পূৰ্ণ জ্বলাই হৈ গ'ল। এয়া দ্বিতীয়টো জ্বলালে, কিন্তু দূৰত আছিলোঁ বাবে ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া 3 নম্বৰটো জ্বলাই দিয়া হ'ল। যিহেতু প্ৰথমটো ভালদৰে আপোনালোকক দেখালোৱে, গতিকে মই স্পীড কৰি দিছোঁ। এনেকৈ আমাৰ বিহুটো শেষ হ'ল আৰু 3 দিন পাৰ কৰিলোঁ। এই বছৰলৈ ভোগালী বিহু শেষ। এয়া সকলো আহিছে আজিৰ দিনটোত, সকলো আহি পথাৰলৈ, যিহেতু হাৰলি ঘৰ জ্বলোৱা হয়, গতিকে চবফালে মানুহে ভৰি আছে পথাৰখন। আৰু আহিবলৈ পালে মনটো ভালো লাগে। আৰু এয়া কলিয়াবৰ সোণাৰী গাঁৱৰ কলিপুৰী নৃত্য অকণমান এই ভিডিঅ'টোত মই জইন কৰি দিছোঁ। আৰু বাকীখিনি মই সম্পূৰ্ণ ভিডিঅ' এটা আপোনালোকক দিম, কেনেকুৱা পায় আপোনালোকে চাই জনাব। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। বাই। আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।